Hi guys, আজি মই কি পিন্ধি দিছো মেখেলা চাদৰ আৰু মই এতিয়া পালোহি লগৰ হেল্ল গাইস ওয়েলকাম বেক টু মাই চেনেল কি খবৰ আপোনালোক আশা কৰিছো সকলোৱে ভাল আজি মোৰ বিয়াত বেছি ভাল এয়া আমি যাবলৈ ৰেডি হৈ আছো তালাপ ধুলিজানলৈ গৈ আছো আৰু আজি তাত বুলে ৰাঘৱ দিৱসৰ কিবা হৈছে তো মোৰ লগৰজনীয়ে মাতিছে তো আমি ৰেডি হৈ গৈছো তেতিয়া হলে বলক যাও তালৈকে গাইস তালাপ ধুলিজান পোৱাৰ আগত মানে মই মাকুম টাউনত সোমাই লৈছো মানে সদায় মোৰ কাপোৰৰ মানে প্ৰব্লেম হয় পিন্ধিবলৈ তো মানে কিবা কাপোৰ এযোৰমান কিনি লৈছোঁ তাত গৈ পিন্ধিবলৈ তো এতিয়া ডাইৰেক্ট আমি মাকুম টাউনৰ পৰা যাওঁ আৰু তালাপ ধুলিজান চ' গাইছ এয়া আমি পালোহি ডুমডুমা টাউন ফাইনেলি তিনচুকীয়া ডুমডুমা তিনচুকীয়া মাকুম ডুমডুমা ৰূপাই আৰু ইয়াত পালোহি আমি তালাপ টাউন এইখন আপোনালোকে চাব পাৰে তালাপ টাউনৰ অহাৰ পাছত মানে মোৰ এই ভণ্টিকেইজনী চা ফুচকা খাই ইমানে ভাল পায় মানে তামাম খাবলৈ লৈছে খা পাইছেনে খাবলৈ হাই গাইছ আজি মই কি পিন্ধি দিছোঁ মেখেলা চাদৰ আৰু মই এতিয়া পালোহি লগৰজনী ঘৰ আৰু ইয়া চক কাজল চাজল লিপষ্টিক লগাই লৈছোঁ আৰু মানে যাতে কোনোবাই দেখিলে মানে এজনী বাদে মানে য'ত আহিছোঁ আজি ৰাঘৱ দিৱস তাত মানে একদম ওচৰতে আছোঁ আমি 200 মিটাৰমান গ'লে আমি পাই যাম আৰু লগৰকেইজনী ভিতৰত ৰেডি হৈছে ইয়াৰ ময়ো ৰেডি হৈ ল'লোঁ আৰু মোৰ চুলিখিনি মানে অলপ আগত ধোৱা তো তিতি আছে তো তেনেকৈয়ে যাওঁগৈ আৰু নহ'লে আন্ধাৰ হৈ যাব ভিডিঅ'টো চাই থাকিবা দেই কিন্তু তোমালোক আৰু আমি দুইজনীয়ে এতিয়া ওলাই গৈছোঁ এইফালে ভণ্টিও আছে হাই হেল্ল' কেনেকুৱা লাগিছে আজি ভাল লাগিছে তুমি খুব শুন আকৌ ই বোলে আজি খুব নাচিম বুলি ভাবিছে হেনো দেই একদম কঁকালটো দামনে পেলাই নাচিব হেনো দেই নাই মই নাচিব নাজানো ইমান ই কিন্তু নাচিব জানে আৰু দেই মইতো নাচিমে মই পই শুই নাচিম তোকো কৈছো তই ইয়াকতো দেখিছো নাচিম আজি মানে ভিডিঅ'টো পুৰা মানে ধামাকা হ'ব আৰু পুৰাৰে হ'ব আৰু অধিকে হ'ব আৰু ন আজি অধিক আৰু লগৰ কেইজনী আহি আছে যিকেইজনী নচা মানে তাহাঁতি ঘৰৰ পৰা ভাই লাহে আপোনালোকে ইমান দোকান হৈছে মানে বাপৰে বাপ ইমান এফালে চব গোটেই দোকান আৰু ইয়াত চব নাচনী কেইজনীয়ে বড়ো ডান্স কৰি আছে আৰু কিবাকিবি ডান্স কৰিব এতিয়া চাই লৈচোন অকণমান আৰু ইয়াৰ মোৰ আটাইতকৈ ভাল লগা আমাৰ মৰাণ জনগোষ্ঠীৰ মৰাণ বিহু নাচি আছে ছোৱালীকেইজনী চব কিমান ধুনীয়া লাগিছে মা মোৰ যদি তোমালোকৰ লগত নাচিব পৰা হ'লে কিন্তু মই এইটো ড্ৰেছ পিন্ধি অহা নাই আৰু তোমালোকৰ লগত শিকাও নাই মই এতিয়া নাচিব নোৱাৰিম আৰু তোমালোকক চাবই লাগিব কি কৰিম উপায় নাই আৰু নাচি থাকা তোমালোকে দেখাই দিলোঁ এতিয়া ৰাতি যেতিয়া হ'ব তেতিয়াহে আমি ইনজয়টো মানে পূৰা ধেমালিটো আৰু ইয়াত চব বিয়া ধুনীয়া ছোৱালী আহিছে দেই ইয়ালৈ ক'ত আহিছা ভণ্টি তোমালোকে ক'ৰ হয় ৰাঘৱ দিৱস চাবলৈ আহিছা আৰু কেনেকুৱা তামুলী ধুলজান গাঁৱৰ নামটো কি তোমালোকৰ দুইজনীকে সুধিছে পিংকি বৰুৱা কোৱা কিবা ক'বলৈ লৈছিলে তাই মানে কি ক'ম আৰু এতিয়া তাই কৈছে ইয়াত মানুহ বহুত হৈছে এতিয়া কমেই আছে কিন্তু ৰাতিলৈ মানুহ আপোনালোকে দেখিব কিমান হ'ব এই ফিল নধৰা হৈ যাব মানুহৰ পৰা ইমানেই মানুহ হয় ইয়াত বহুত মানুহ হয় ইমানে মানুহ হ'ব মানে ফিল নধৰা হৈ যাব ন পুৰা ভাল লাগিব ন আজি একদম নাচিম তামাম দে চ' গাইজ মানে ইয়াত আহি মোৰ কি হৈছে মোৰ ইউটিউবৰ মানে যিবিলাক ভিডিঅ' চাই মানে চবেই কৈছে বা তোমাৰ মই ভিডিঅ' চাওঁ বোলে ভাল লাগে বোলে কিন্তু মানে বিয়াত মানে ইউটিউবত কি বুলি কয় ছাবস্ক্ৰাইবাৰ বাঢ়িব লগতে আৰু তোমালোকৰ মানে বিয়াত ভাল লাগিছে যদি তোমাক ক'ৰবালৈ আহিলে মানে কয় যে তোমাক চিনি পাওঁ তো মোৰ ভিডিঅ' চাই বোলে ইমান দূৰত মোৰ ভিডিঅ' পাই গৈছে আৰু তাহাঁতে এটা কথা মানে ফূৰ্তি থাকিব মানে ফুলিম এতিয়া ফুলি কিনে ফাটি যাম এতিয়া মই আৰু মোৰ ভিডিঅ'বিলাকো চাব দেই গাইজ মানে মই কথাটো সুধিব বিচাৰিছোঁ যে মোৰ লগৰজনীক আজি যে বীৰ ৰাঘৱ দিৱস কিয় কাৰণেনো আজি দিনটোত পতা হৈছে তো তাইৰ পৰা মানে অকণমান জানি লওঁ আৰু ইয়াৰ কমলা এটা লৈ আছোঁ খাবলৈ খোৱাৰ আগত মানে তাইক সুধিয়ে লওঁ বুলি ভাবিছোঁ আৰু
এয়া তাই কোৱাচোন কি কাৰণে আজি পতা হৈছে? মানে বীৰ ৰাঘৱ মৰাণ দিৱস, তেওঁৰ আজি জন্মদিন উপলক্ষে মানে প্ৰতি বছৰে বীৰ ৰাঘৱ মৰাণ দিৱস পতা হয়। গাইছ এতিয়াতো মই গম পাইছে বৰগুৱা ধূলিজানত আছোঁ আৰু ইয়াত মোৰ মানে মোৰ চোৱা ভিডিঅ' বহুত মানুহ ওলাইছে। তো তাৰে দুজন ইয়াত মই লগ পাইছোঁ, ইউটিউবাৰে হয়, এজন ব্লগ বনায় আৰু এজন শ্বৰ্ট ফিল্ম বনায়। তো তেখেতসকলক মই দেখাব বিচাৰিছোঁ অলপ। এইজন হৈছে দাদা, তেখেতে ব্লগ চেনেল বনায় আৰু এইজনে হৈছে মানে শ্বৰ্ট ফিল্ম বনায়। আপোনাৰ নামটো কৈ দিয়কচোন। মোৰ নামটো মহেন্দ্ৰ মৰাণ আৰু চেনেলটোৰ নাম হৈছে বৰ্ণা প্ৰডাকশ্যন। ইয়াত মৰাণ টাইপৰ শ্বৰ্ট ফিল্ম দিয়া হয়। ইমানখন মানুহ কৰোণা গ'লগৈ চাগে দেই, গ'ল। আৰু এইফালে কুসুম কৈলাশ দাই গান গাই আছে আৰু প্ৰিয়ংকা মৰাণো গান গাই আছে। আমি পূৰা নাচি আছোঁ আৰু পাছফালে। গাইজ ইয়াৰ ফাংচন শেষ হৈ গ'ল আৰু এতিয়া আমি ঘৰলৈ যাম। ইয়াত অলপ বহি লৈছোঁহি। তো বাবাই দাদা, তো নেক্সট ভিডিঅ' আপোনালোকক